আহিলোঁ যেতিয়া অলপ ভিতৰ চহৰটো চাই যাম বুলি ভাবিছোঁ আৰু ভিতৰ চহৰটোনো কি আছে আপোনাক অকণমান দি থৈছে গেটৰ সন্মুখতে। আমি লগৰ এটা আহিছোঁ, এতিয়া আমি বৰ্তমান সোমাই যাওঁ। হাই হেল্ল' নমস্কাৰ গাইজ, মানে মোৰ অসমৰ খেৰাজ মই বিশ্বজিত আৰু আপোনালোকে চাই আছে বিশ্বজিত ইটো সিটো। হাই হেল্ল' নমস্কাৰ গাইজ বুলি মই এইকাৰণে কওঁ কাৰণ মই অসমৰ ল'ৰা। যদি কথাটো কোৱাৰ বাবে কাৰোবাৰ পৰা কপি কৰিছোঁ বুলি ক'ব পাৰে। যিখন ঠাই নেকি আপোনালোকে আজি চাবলৈ লৈ গৈছে সেইখন ঠাই আপোনালোকে আজি চাই ভাল পাব, কাৰণ এইখন ঠাই আগৰ বহুত দিনৰ পুৰণি নিৰ্মিত এখন ঠাই। এইখন ঠাইৰ কথা যদিও মই সিমান নাজানো, আজি অকণমান জানিবলৈ চেষ্টা কৰিম আৰু আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অকণমান জনাবলৈ চেষ্টা কৰিম। তাত অলপ পাই গ'লোঁ আমি, আৰু ইয়াতে অনুৰোধ, ৰাইজলৈ অনুৰোধ বুলি কিবা এটা লিখা আছে, তাকে আপোনালোকে অলপ পঢ়ি ল'ব, চাব। গোটেই ডেকৰেট এটা দি থৈছে গেটৰ সন্মুখতে। আমি লগৰ এটা আহিছোঁ, এতিয়া আমি বৰ্তমান সোমাই যাওঁ। যদিও মই সিমান কথা ক'ব নাজানো, হয় যিখিনি পাৰোঁ আপোনালোকক অকণমান কৈ যাবলৈ চেষ্টা কৰিম। বাকী জেগাটো ওলাই আহি ভালে লাগিছে, আৰু গছ গছনি আছে দুইফালে, নাহৰ গছ দিয়া আছে। তাৰপিছত এতিয়া ভিতৰত গৈ চাওঁ কি কি আছে। প্ৰথম আহিছোঁ, ফাৰ্ষ্ট টাইম আহিছোঁ, নাজানো কি কি আছে। এতিয়া অকণমান ভিতৰলৈ সোমাই গ'লে দেখি পাম কি কি আছে। এইখিনি কাষতে পুখুৰী এটা আছে, আগৰ দিনত সুন্দৰ হ'ব চাগে, আৰু এইফালে লিখা আছে কিবা কিবি গছত, এইবিলাক প্ৰেমিক প্ৰেমিকা লিখি থৈ গৈছে চাগে। প্লাছ কিবা এইবিলাক কি এইবিলাক নাজানো, এইবিলাক কেলৈ লিখিছে নাজানো। এইবিলাক মুখাবিলাক দেখিছোঁ, মুখাবিলাক অকণমান দেখাম। এইবিলাক পকাৰ পৰা বনাই থোৱা আছে মুখাত, আগৰ দিনৰ কিবা হয় চাগে নাজানো। এতিয়া আমি বৰ্তমান পালোহি, একেবাৰে শান্তি পৰিৱেশ, ইয়াত কোনো মানুহ নাই। পাৰ দেখিছোঁ, মানুহ চোনো একেবাৰে নাই। আৰু কাৰোবাক সুধিম বুলি ভাবিলোঁ, ইয়াত মানুহ মই দেখা নাই এতিয়ালৈকে। আৰু বৰ্তমান সোমাই যাওঁ, এখন কেলৈ এনেকৈ দিছোঁ। ইয়াতো এখন নটিচ দিয়া আছে, ঘুগুহা দৌল, ঘুগুহা ধেমাজি জিলা। স্থানত ইয়াৰ পৰা কিবা কিবি লিখা আছে। আপোনাৰ দৌলৰ চৌহদত 6টা পুখুৰী দেখিবলৈ পোৱা যায়। এই দৌল নিৰ্মাণ সম্পৰ্কে বুৰঞ্জীৰ সঠিক তথ্য নাই যদিও বামুণী কোঁৱৰ স্বৰ্গদেউ চুকাফাই 1397 আৰু 1407 খ্ৰীষ্টাব্দত মাক ঘুগু কুঁৱৰী স্মৃতি ৰক্ষাৰ্থে এই ঘুগুহা দৌল নিৰ্মাণ কৰিছিল বুলি জনশ্ৰুতি আছে। সেয়ে এই দৌল ঘুগুহা দৌল নামেৰে জনা যায়। এই ভিতৰলৈ সোমাব পাৰে নহয়? বৰ্তমান ইয়াতে ভিতৰত এখন ভিতৰৰ চৌপাশৰ পৰিৱেশটো গোটেই কিবা CC কেমেৰা কিবা কিবি লগোৱা আছে, কিবা কিবি লিখা আছে। আহিলোঁ যেতিয়া অলপ ভিতৰ চহৰটো চাই যাম বুলি ভাবিছোঁ, আৰু ভিতৰ চহৰটোনো কি কি আছে আপোনালোকক অকণমান দেখাই যাম বুলি ভাবিছোঁ, তাকে অকণমান সোমাই যাম। প্ৰথমতে আপোনালোকে দেখিবলৈ পাইছে বহুকেইটা টিলিঙা ওলমাই থোৱা আছে, আৰু এতিয়া আমি লাহেকৈ সোমাই যাম। কৃষ্ণ দুগদা নধৰিলে হৈছে আৰু ইউটিউব চেনেল এটা আছে, ছাবস্ক্ৰাইব। মোৰ চেনেলটোৰ কথা কৈ দিয়ক। মোৰ লগতে আহিছিলে এটা, মোৰ লগৰে হয়, আৰু ইয়াৰ এটা চেনেল আছে, নতুনকৈ আৰম্ভ কৰিছে, নতুন বছৰত কিবা এটা কৰিম বুলি আৰম্ভ কৰিছে। চেনেলটোৰ নামটো কি কৈ দিয়া অকণমান? ট্ৰেভেলাৰ বয়। ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব, ডেছক্ৰিপশ্যনত লিংকটো দিয়া থাকিব, আপোনালোকে এবাৰ চাই দিব। আৰু নতুনকৈ আৰম্ভ কৰিছে ই, আৰু ইয়াৰ লগতে আহিলোঁ। তাৰপিছত অকণমান ভিতৰখন চাই আহোঁগৈ। ভগৱানক ইয়াতে মানে প্ৰাৰ্থনা কৰা হয় প্ৰথমতে। এইফালে ইয়াতে ধূপ ধূনা জ্বলোৱা হয়, এটা দবা দেখিবলৈ পোৱা গৈছে। আৰু ভিতৰখন দেখিবলৈ পাইছোঁ বহু আন্ধাৰ, আৰু ইয়াৰ ভিতৰত কেনেকুৱা আহিব নাজানো। এতিয়া আমি ভিতৰখন ইয়াৰ পৰা আপোনালোকক অকণমান দেখাই দিছোঁ জুম কৰি। বৰ্তমান এতিয়া আমি ভিতৰখন চৌপাশটো চালোঁ, তাৰপিছত এতিয়া আমি যাবলৈ ওলালোঁ। এতিয়া বৰ্তমান এতিয়া ঘৰলৈ গৈ থাকোঁ, ঘৰলৈ মানে ঘিলামৰ হয়, তাৰপিছত ঘৰলৈ যাব লাগিব। তো ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিছোঁ। যদি আজি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ আশা ৰাখিলোঁ। ধন্যবাদ।